Hello guys, স্বাগতম জনাইছো পুনৰ মাই টেকনিক্যাল চেনেল জিন্দুস টেকনিক্যাল ওয়াৰ্ল্ডলৈ। আজি আপোনালোকৰ কাৰণে পুনৰ লৈ আনিছো এটা সাউন্ড বার সিস্টেম। তো আশা কৰো আপোনালোকে চাই নিশ্চয় ভাল পাব। সো বলক ভিডিওটো আৰম্ভ কৰো। এটো হৈছে মাৰ্কিউ ব্ৰ্যান্ডৰ 2.1 চেনেল সাউন্ড বার সিস্টেম। ইয়াত আপোনালোকৰ ব্ৰ্যান্ডিংটো লিখা আছে। তাৰ পিছত এটো দিছে এয়াৰপাস হোল। তাৰ পিছত আপোনালোকৰ লেফট সাইড আছে এটো হৈছে 6.5 ইঞ্চৰ সাবওফাৰ। তাৰ পিছত বেক সাইডে আছে আপোনালোকৰ এটো মাৰ্কিউ ব্ৰ্যান্ডিং দিছে। তাৰ পিছত মডেল নাম্বাৰ দিয়া আছে। দেন লিখা আছে 2.1 চেনেল সাউন্ড বার সিস্টেম। তাৰ পিছত ইয়াৰ টোটাল আউটপুট দিছে 120 ওয়াট। এতিয়া আহিছে সাউন্ড বার ডাললৈ। ফাৰ্ষ্টে আপোনালোকৰ লেফট সাইডে লিখা আছে এটো মাৰ্কিউ ব্ৰ্যান্ডিং। দেন আপোনালোকৰ এফালে একো নাই। তাৰ পিছত বেক সাইডটো চাম আমি। বেক সাইডে এটো ফাৰ্ষ্ট হৈছে ওয়াল মাউন্টৰ কাৰণে দিছে। দেন আপোনালোকৰ এটা আছে পাৱাৰ কৰ্ড। তাৰ পিছত ইয়াত দিছে আপোনালোকৰ এই সাবওফাৰৰ যিডাল আপোনালোকৰ কেবল সেই কেবলাল এনেকে এটাচ হয় ইয়াত সোমাই দিব লাগে। তাৰ পিছত এটো কাৰেন্টৰ ৰেঞ্জ দেখাইছে। তাৰ পিছত মাৰ্কিউৰ ব্ৰ্যান্ডিং দিছে 2.1 চেনেল লিখা আছে মডেল নাম্বাৰ দিছে। ইয়াৰ টোটাল আউটপুটটো দিছে 120 ওয়াট এইখিনি আৰু। তাৰ পিছত ইয়াত আপোনাৰ অক্স কেবল ভৰাব পাৰিব। তাৰ পিছত অপটিকেল আছে। তাৰ পিছত HDMI টিভি তাৰমানে HDMI ARC কেবল আপোনালোকে ইয়াত ইউজ কৰিব পাৰিব। তাৰ পিছত এইখিনি একো নাই। দেন আপোনালোকৰ আকৌ দিছে সেম আপোনালোকৰ ওয়াল মাউন্টৰ কাৰণে। রাইট সাইডে আপোনালোকৰ কৰ্নাৰত আছে এটো হৈছে USB আপোনালোকে পেন ড্ৰাইভ ইউজ কৰিব পাৰিব। এটো পাৱাৰ বটন ইয়াত আপোনালোকে ইনপুটটো সিলেক্ট কৰিব পাৰিব। তাৰ মানে আপোনালোকক ব্লুটুথ লাগে নে HDMI লাগে হেতু সিলেক্ট কৰিব পাৰিব। তাৰ পিছত ভলিউম আপ এণ্ড ডাউন। এতিয়া আপোনালোকক মই ৰিমোটটো দেখাই দিছো। ফাৰ্ষ্ট এটো দিছে ষ্টেণ্ড বাই তাৰ মানে অন অফ বটন। তাৰ পিছত এটো আছে ষ্টপ। তাৰ পিছত আপোনালোকৰ ওপৰত লিখা আছে ইকুৱেলাইজাৰ। এইকেইটা যে আপোনালোকক এনেকৈ দিছে এইকেইটা চাৰিটা মোড হয় ষ্টেণ্ডাৰ্ড মুভি নিউজ তাৰ পিছত মিউজিক। তাৰপিছত ইয়াত আপোনালোকে ইনপুট সোৰ্স সিলেক্ট কৰিব পাৰিব তাৰ মানে ব্লুটুথ লাগে নে HDMI লাগে নে যি লাগে। তাৰপিছত এইটো আপোনালোকৰ প্লে পজ বটন। তাৰপিছত ৰিছেট দিছে নেক্সট প্ৰিভিয়াছ। তাৰপিছত এইফালে পেয়াৰ কৰিব পাৰিব আপুনি। তাৰপিছত ইয়াত দিছে আপোনালোকৰ ট্ৰেবল মাইনাছ প্লাছ দেন বেছ মাইনাছ প্লাছ। তাৰপিছত ভলিউম মাইনাছ প্লাছ এণ্ড মাজৰটো হৈছে মিউট আৰু এইটো হৈছে মাৰ্কিউ ব্ৰ্যান্ডিং। তো বলক এতিয়া আপোনালোকক মিউজিক প্লে কৰি শুনাই দিওঁ কেনেকুৱা ওলাই চাউণ্ডটো। ইয়াত এইটো অন কৰিছোঁ। এইটো অন হৈ গ'ল। মই ফাৰ্ষ্ট আপোনালোকৰ ব্লুটুথতে বজাই দেখাই দিছোঁ আৰু আজি এইটো আগত মই কানেক্ট কৰি থৈছোঁ। চ' এইটো অট'মেটিক কানেক্টেড দেখাইছে দেখিছেনে মাৰ্কিউ FS223S এইটো ইয়াৰ মডেল নাম্বাৰটো। এইটো অট'মেটিক কানেক্ট হৈ গ'ল। এতিয়া মই জাষ্ট গানটো তাৰমানে বজাব লাগে। বজাই দিছোঁ এইটো চাউণ্ডটো ইয়াত প্ৰায় হাফে আছে ইয়াত বহাই দিছোঁ। এইটো হৈছে ষ্টেণ্ডাৰ্ড মোড। দেন আপোনালোকৰ এতিয়া হৈছে মুভি মোড। তাৰপিছত আপোনালোকৰ এতিয়া নিউজ মোড। এইটো সিমান ভাল চাউণ্ড নোলায়। এতিয়া লাষ্টত আপোনালোকৰ মিউজিক বা 3D মোড। এটা হৈছে বেষ্ট আউটপুট মোড হয়। কেনেকুৱা পাইছে? সো কেনেকুৱা পালে? নিশ্চয় ভাল পালে চাগে। সো এইটোৱে আছিল মাৰ্কিউ 2.1 সাউন্ড বাৰ 120 ওয়াট সিস্টেমৰ ৰিভিউ। কেনেকুৱা পালে আপোনালোকে নিশ্চয় জনাব। আপোনালোকক আগতো মই কৈছিলোঁ আৰু এতিয়াও কৈ থৈ যাওঁ আপোনালোকে বেষ্ট মিউজিক আউটপুটৰ কাৰণে সদায় HDMI ARC কেবল ইউজ কৰিব। তেতিয়া আপোনালোকে চাউণ্ডটো চাব আৰু ব্লুটুথত বজাই চাউণ্ডটো চাব বা USB লগাই চাব আপোনালোকে কম্পেৰিজনটো গম পাই যাব। মই সঁচা কৈছোঁ নে মিছা কৈছোঁ। চ' আৰু এটা কথা কৈছিলোঁ আপোনালোকক ৱাটটো চাই কিনিবলৈ হোম থিয়েটাৰ হওক বা চাউণ্ড বাৰ হওক ৱাটটো চাই কিনিবলৈ কৈছিলোঁ। ৱাটটোতো চাবই আৰু 4.1 5.1 বহুতে বিচাৰে সেইটো কোনো ভুল কথা নহয় বা ময়ো বিচাৰিছিলোঁ আগত। কিন্তু আৰু বেছি লাগে আপোনালোকৰ 5.1 লাগে। আপোনালোকে নিশ্চয় জানে JBL আছে ছনী আছে। মই আপোনালোকক কৈ দিছোঁ JBLৰ 5.1 চাউণ্ড বাৰ আপোনালোকে 50,000ৰ তলত কেতিয়াও নাপায় আৰু ছনী আপোনালোকে 20,000ৰ তলত নাপাব চাগে। এইটো হৈছে আপোনালোকৰ আণ্ডাৰ 7,000 আৰু আগত আপোনালোকক বোটটো দেখাইছিলোঁ সেইটো হৈছে আপোনালোকৰ আণ্ডাৰ 10,000। এইটো আপোনালোকে অফাৰত আৰু সস্তাত পাই যাব আপোনালোকৰ যদি লাগ ভাল থাকে। চ' এইখিনি আৰু ভিডিওটো কেনেকুৱা পালে নিশ্চয় জনাব কমেণ্ট কৰি। আগলৈও এনেকুৱা ভিডিও ভাল লৈ আহিম। গতিকে যদি ভিডিও চাই ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। লগতে চাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বলৈ নাপাহৰিব। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন হেভ এ গ্ৰেট ডে এণ্ড অলৱেজ কিপ স্মাইলিং।